চাব দেখিছে একদম মজা আছে পাম হৈছে দেখিছে একদম মজা প্ৰেছাৰ পৰিছে এইফালে চাওক প্ৰেছাৰ কি সুন্দৰ পৰিছে ফ্ৰেণ্ডছ এইটো কি দেখিছে এইটো চবেই জানে এইটো বাল্টিং আমি আজি বাল্টিঙৰ দ্বাৰা আমি এটা এক্সাৰচাইজ কৰিছোঁ একদম খুব সুন্দৰ এক্সাৰচাইজ বাইচেপছ এক্সাৰচাইজ আপোনালোকে ভাবিছিলে যে এটা বাল্টিঙৰ সহায়তো আমি এক্সাৰচাইজ কৰিব পাৰোঁ বাইচেপ এক্সাৰচাইজ হওক অইন কিবা এটা এক্সাৰচাইজ আমি কৰিব যদি আপোনালোকে ভাবিছিলে তেন্তে মোক নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব এইটো দ্বাৰা কৰিম ইয়াত পানী ভৰাম তাৰপিছত কৰি দেখাম আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰি দিব আহকচোন চাওঁ কিদৰে আজি এটা বাল্টিঙৰ সহায়ত আমি বাইচেপ এক্সাৰচাইজ কৰিব পাৰোঁ ঘৰতে যিহেতু সকলো জিম বন্ধ আৰু যিসকলে জিম যাব নিবিচাৰে তেওঁলোকে বহুত বিজি হৈ থাকে তেওঁলোকে ঘৰতেই গা ধোৱাৰ সময়তে গা ধোৱা আহোঁতেও কৰিব পাৰে পিছতো কৰিব পাৰে যেতিয়া সময় তেতিয়া কৰি ল'ব পাৰে ঘৰত থকা ইকুইপমেণ্ট হয় আহক আমি কিদৰে প্ৰেক্টিছ কৰি চাই লওঁ প্ৰথমে আমি এটা সৰু বাল্টিং লৈ ল'ম একদম সৰু বাল্টিং তাত অলপ পানী লৈ ল'ব একদম বাল্টিংটোৰ ভিতৰত পানী লৈ ল'ব চাওক কেনেদৰে এটা বাল্টিঙৰ সহায়ত আপোনালোকে বাইচেপ প্ৰেক্টিছ কৰিব ভিডিঅ'টো ভালদৰে চাই যাওক স্কিপ নকৰিব সম্পূৰ্ণকৈ চাই যাওক আপোনালোকে নিশ্চয় আপোনাৰ কাৰণে বহুত প্ৰফিটজনক হ'ব একদম ঘৰতে হোম ৱৰ্কআউট কৰি আপোনালোকে ডাঙৰ বাইচেপ বনাব পাৰিব মানে সুস্থ ৰাখিব পাৰিব অকল এটা কথা নহয় অকল যে পুৰুষেহে ব্যায়াম কৰে এইটো কথা নহয় মহিলাসকলেও ব্যায়াম কৰাটো খুবেই প্ৰয়োজন এইটো জেনেৰেশ্যন যে চেঞ্জ হৈছে অকল পুৰুষ বুলিয়েই নহয় এতিয়া মহিলাসকল আপগ্ৰেড হৈছে আৰু মই ভাবোঁ আপগ্ৰেড হ'বলৈ হ'লে আপোনালোকৰ বডিবিলাকো আপগ্ৰেড কৰি ল'লে বেছি বস্তু খাই মেলি চৰ্বিটো জমা নকৰিব আমি তাৰ ওপৰতো ভিডিঅ' পাম আৰু আপুনি কেনেকৈ চৰ্বি লছ কৰিব লাগিব কৰিব পাৰি আপোনালোকে মোৰ ভিডিঅ'খিনি চাই থাকিব আৰু অলপ মন চন দিব আৰু আহকচোন আমি এতিয়া চাওঁ কেনেকৈ এটা বাল্টিঙৰ সহায়ত আমি কিদৰে বাইচেপ প্ৰেক্টিছ কৰিব পাৰোঁ আৰু বাইচেপ গ্ৰ'থ কৰিব পাৰোঁ প্ৰথমে এটা সৰু বাল্টিং এনেকৈ বাল্টিং এটা লৈ ল'ব অলপ পানী আছে কেনেকৈ ধৰিব ঠিক চাই ল'ব ডাম্বেল এডাল ডাম্বেল আমি জিমত যাওঁ এডাল ডাম্বেলৰ সহায়তে আমি এডাল ডাম্বেলৰ সহায়তে আমি প্ৰেক্টিছ কৰোঁ বাইচেপৰ যিকোনো প্ৰেক্টিছ কৰোঁ আমি তাৰপিছত ঠিক আমি যেনেকৈ এডাল ধৰিবলৈ এডাল বেছি আছে হেণ্ডেলডাল ঠিক একজেক্টলি ইয়াতো বাল্টিঙতো আছে এডাল নিশ্চয় থাকে এনেকৈ ধৰি ল'ব ধৰি পেলাই আনি এনেকৈ ধৰি ল'ব তাৰপিছত এটা কথা মনত ৰাখিব আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰে ন তেতিয়া এই বস্তুটো আমি যিটো প্ৰেক্টিছ কৰোঁ সেই যিটো আমি মাছলত প্ৰেক্টিছ কৰোঁ সেই মাছলটোত বহুত এটেনশ্যন দিব যাতে সেই পেটত প্ৰেছাৰ পৰিছে না সেই কথাটো লক্ষ্য ৰখাটো খুবেই প্ৰয়োজনীয় সেই কথাটো লক্ষ্য ৰাখিবলৈ আমি ইয়াক মুভমেণ্ট কৰিব লাগে আমি এনেকৈ প্ৰেক্টিছ কৰাৰ প্ৰয়োজন নাই এইটো মুভ নকৰিব জাষ্ট এইটো মুভ কৰিব চাই থাকক কেনেকৈ এনেকৈ ল'লে এইটো মুভ নকৰিব এইটোকে মুভমেণ্ট কৰিব ৰিলিজটো এনেকৈ শ্ল'লি আপোনালোকে এটা মনত ৰাখিব এইফালে সোঁ চাইডে আপোনালোকে যিমান ৰেপিটেশ্যন কৰিব বাওঁফালে সমানে কৰিব অৰ্থাৎ সোঁফালে যিমান চাট মাৰিব বাওঁফালে সমানে কৰিব এনেকৈ আপোনালোকে ধৰি লওক 12 প্ৰেছ মাৰিলে আপোনালোকে 3টা চেট মাৰিব একদম শ্ল'লি আপ শ্ল'লি ডাউন ঠিক আছে একজেক্টলি বাওঁফালে শ্ল'লি আপ শ্ল'লি ডাউন একদম ধুনীয়াকৈ ইয়াত যাতে আমি মাইণ্ডটো ইয়াত দি থ'ব লাগিব আমি যেতিয়া যিটো মাছল আমি ট্ৰেইন কৰিছোঁ সেই মাছলটো আমি গুৰুত্ব দিব লাগিব যে সেইটো মাছলত আমি প্ৰেছাৰ পৰিছে আমি আজি পাছে যিটো কথা ভাবি থাকিব লাগে প্ৰেক্টিছ কৰি থাকিবলৈ মুঠতে আমি যিটো ট্ৰেইন কৰিছোঁ সেই বস্তুটো ভালকৈ পাইছে নহয় ভালকৈ পাম্প হৈছে নহয় তাৰ ফলত আমি বিশেষ গুৰুত্ব দিয়াটো গৈছে একদম সহজ এইবিলাক ঘৰতে আছে আমি কোনো জিমৰ দৰকাৰ নাই ঘৰতে আমি এটা সুন্দৰ বডি বনাব পাৰোঁ তাৰপিছত যদি এইটো পাতলা হয় বিগিনাৰসকলে এনেকুৱা সৰু বাল্টিং লৈ পানী লৈ প্ৰথমে আৰম্ভ কৰিব তাৰপিছত লাহে লাহে ডাঙৰ কৰিব এতিয়া মই ডাঙৰ বাল্টিং লৈছে পূৰা পানী আছে যেনেকৈ কৈছোঁ তেনেকৈ একদম শ্ল'লি হাফ শ্ল'লি ডাউন এইটো কেতিয়াও নলৰাব অকল জাষ্ট আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন এইফালে যিমান মাৰে এইফালেও সমানে মাৰিব কম বেছি নকৰিব নহ'লে সৰু ডাঙৰ হ'ব বাইচেপটো চাব দেখিছে একদম মজা আছে পাম হৈছে দেখিছে একদম মজা প্ৰেছাৰ পৰিছে এইফালে চাওক প্ৰেছাৰ কি সুন্দৰ পৰিছে দেখিছে এইটো আপোনালোকে ঘৰতে এইটো প্ৰেক্টিছ কৰক আপোনাক আজি প্ৰেক্টিছ কৰিলে নহয় আকৌ কাইলৈ নকৰিব আমাক সাধাৰণতে ৰেষ্টৰ দ্বাৰাহে আমাৰ মাছলবিলাক গ্ৰ'থ হয় জিমত মাছল গ্ৰ'থ নহয় জিমত পাম্প কৰা হয় তাৰপিছত লাহে লাহে আমি যেতিয়া মাছলটো ৰেষ্ট দিম 3 দিন দুদিন তাৰপিছত আমাৰ বৃদ্ধি হ'বলৈ লয় আপোনালোকে সপ্তাহত 3 দিন এনেকৈ প্ৰেক্টিছ কৰক
ঘৰৰ বস্তু সামগ্ৰীৰ দ্বাৰা নিশ্চয় আপোনালোকৰ বাইচেপ ডাঙৰ হ'ব এটা আমি ঘৰৰ সামগ্ৰীৰ দ্বাৰা ঘৰৰ ইকুইপমেণ্টৰ দ্বাৰা আমি এটা সুন্দৰ বডি বনাব পাৰিম যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলে আপোনালোকৰ যদি নতুনকৈ কোনোবা আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু আশা কৰোঁ যদি আপোনালোকৰ আৰু কিবা তাৰপিছত আমি নেক্সট প্ৰেক্টিছ যিখিনি আমি প্ৰেক্টিছ কৰিম আপোনালোকে দেখিলে কিদৰে আমি এটা বাল্টিঙৰ সহায়ত আমি বাইচেপ প্ৰেক্টিছ কৰিব পাৰোঁ উইদাউট জিম অবিহনে ঘৰতে আমি কিদৰে আমি নিজৰ মাচুলবিলাক প্ৰেক্টিছ কৰিব পাৰোঁ আৰু মই এনেকুৱা আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম আপোনালোকে মোক খালি এটা লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব যাতে লাইকৰ দ্বাৰা মই এটা প্ৰেৰণা পাম এইটো বহুত ভাল হয় আজিকালি জানেই আজিকালি বডি নহ'লে বা শৰীৰ নহ'লে কোনো কাম নাই আজিকালি আগত এনেকুৱা এটা মটিভেশ্যন নাছিলে যে মানে কেইবাবছৰৰ আগলৈকে এইটো কোনো গম নাছিলে এটা শৰীৰ খুবেই প্ৰয়োজন এটা বডি লাগে কিন্তু এতিয়া যিটো আমাৰ ট্ৰেণ্ডিং চলিছে এইটো বডিটো খুবেই প্ৰয়োজনীয় এখন এজন চিনেমা চাবলৈ গ'লে বা থিয়েটাৰটো বডিটো খুবেই প্ৰয়োজনীয় আজিকালি খুব বেছি চিনেমাবিলাক ল'বলৈ লৈছে এটা এট্ৰেক্টিভ আৰু অচম লুকছ আপোনালোকে যদি বিচাৰে তেন্তে নিশ্চয় আপোনালোকে শৰীৰটোৰ ওপৰত গুৰুত্ব দিয়ক এটা কথা মনত ৰাখিব স্বাস্থ্যই সম্পদ যদি আমাৰ স্বাস্থ্যটো ভাল নাথাকে তেন্তে আমি কোনো ক্ষেত্ৰতে আমি ছাকচেছ লাভ কৰিব নোৱাৰিম অকল এইটো এটা ভুল ধাৰণা যে অকল ল'ৰাইহে জিম প্ৰেক্টিছ কৰে এইটো নহয় আজিকালি ছোৱালীও প্ৰেক্টিছ কৰে ছোৱালীবিলাকো ওলাই আহক জিমত জইন কৰক বা ঘৰত এনেকুৱা এক্সাৰচাইজ কৰক বহুতো ধৰণৰ এক্সাৰচাইজ আছে যদি আপোনালোক ফেট লছ কৰা এক্সাৰচাইজ মই দিম আপোনালোক খালি আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই যাব আৰু অলপ মৰম দি যাব আজিলৈ আহোঁ আকৌ লগ পাম তাৰ নেক্সট ভিডিঅ'ত PFFC Geo Sexy, till then bye bye.